নমস্কাৰ বন্ধুসকল, মোৰ ব্লগত সকলোকে স্বাগতম জনাইছোঁ। আমি এইটো ব্লগ বুলি নকওঁ, কিয়নো আমি ব্লগ বনাবলৈ যোৱা নাছিলোঁ। আমি গৈছিলোঁ লিকাবালি এনেই লগৰ লগত ফুৰিবলৈ। কেইটামান ভিডিঅ' আমি চাইকেল ৰাইডত আজি গৈ আছোঁ বগীবিল পাৰ হৈ আমি লিকাবালিলৈ বনাই সকলোকে দেখাবলৈ বিচাৰিছিলোঁ। সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ। এইটো বিৰাট চাইডে চাইডে এইটো সাগৰ পিছফালে আৰু এইটো শংকৰ আমি 5জন চাইকেল ৰাইড আৰু বেছি দূৰ নাই, আৰু 7 কিলোমিটাৰমান আছে বগীবিল পাইকে আকৌ ভিডিঅ' আৰম্ভ কৰিম। ঠিক আছে তেনেহ'লে আমি গৈ আছোঁ এতিয়া বৰ্তমান চাইকেল ৰাইডত। ক'বাংগে ক'ব নম ঘূৰি ফুৰিছোঁ, বকুলটো বনাই আমাৰ ডেষ্টিনেশ্যন হৈছে লিকাবালি। পাওঁগে নাই চাওঁ। আজি আমি বগীল ব্ৰিজৰ ওচৰ পাইছোঁ আৰু পামগৈ অলপ আগত পিছত। টোল গেট পালোহি, টোল গেট হামাল ষ্টেচন। আৰু দুটা আহি আছে আমাৰ পিছে বহুত দূৰত আছে দুটা। তাৰপিছত আকৌ আমি ভিডিঅ'টো আৰম্ভ কৰিম। তেতিয়ালৈকে চাই থাকক আমাক বগীবিলত। বগীবিল এইটো চাওক, আমি বগীবিল টোল গেটটো পালোঁ, এতিয়া পামহে ডেষ্টিনেশ্যন। চাই থাকক। সাগৰ, কেনেকৈ লাগিছে ইমান দূৰ চাইকেল চলাই এক্সপিৰিয়েঞ্চটো কৈ দিয়া। কেনেকৈ লাগিছে এক্সপিৰিয়েঞ্চটো কৈ দে। একদম মজা লাগিছে দেই, বহুত মজা লাগিছে চাইকেলত পিকনিক খাব যাবলৈ কাৰণে। ক'ত পিকনিক গৈছোঁ আমি? ৰাইডত গৈছোঁ। পিকনিক গ'লে লাজ লাগিব নে ক'বলৈ, কি ক'ব? আমি চাইকেল ৰাইড কৰিছোঁ, জীৱনত ফাৰ্ষ্ট টাইম ইমান দূৰ কৰিছোঁ। আজি বগীবিল পালোঁ। ফাৰ্ষ্ট টাইম আমি 74 কিলোমিটাৰ। এয়া টোল গেট পাইছোঁহি। এয়া টোল গেট পাইছোঁহি, হামাল ষ্টেচন। এখন টোল গেট পাই হ'লোৱে। মজা লাগিছে, মজা।
Bye.